ভাল কি ল'ৰা ছোৱালীয়ে 10+2 হায়াৰ ছেকেণ্ডাৰী পঢ়ালৈকে গাৰ্জেনত থাকিব লাগে কাৰণ আমাৰ ছ'চিয়েল যিটো পৰিস্থিতিৰ লগত আমাৰ ল'ৰা ছোৱালীও ভালকৈ মানে এডাপ্ট হ'ব লাগিব গতিকে ল'ৰা ছোৱালীক আপুনি যদি সমাজৰ পৰা ছাইড কৰি লৈ যায় তাত অলপ কেতিয়াবা মানে এটা বেয়া এটা পৰিৱেশ আহিব পাৰে তো যিমান পাৰোঁ আমি ছ'চিয়েলাইজ কৰি ৰাখিব লাগে সেইকাৰণে আমি প্ৰিফাৰ কৰোঁ এতিয়া কাৰোবাৰ একদম অৱস্থা নাই ঘৰত থাকিবলৈ নোৱাৰে দূৰ হয় ডিজেবল হয় তেনেকুৱাৰ কাৰণে হোষ্টেলবিলাক থাকিব লাগে কিন্তু ওচৰৰ পৰা যিনে ঘৰৰ পৰা যাব পাৰে সেই ল'ৰা ছোৱালীক ঘৰত থাকি যদি শিক্ষাটো লয় মাক দেউতাকৰ লগত থাকি সমাজৰ লগত থাকি তেতিয়া সেই ল'ৰা ছোৱালীৰ কাৰণে